গোটেই ভাৰতবৰ্ষখনৰ লগতে পৃথিৱীখনে IPL উপভোগ কৰি আছে। সকলোৱে নিজে ছাপোৰ্ট কৰা টিমটোক লৈ পেলাই ইজনে আনজনৰ মাজত কাজিয়া কৰি আছে। কোনোবাই যদি চেন্নাই ছুপাৰ কিংছক ছাপোৰ্ট কৰে, কোনোবাই আকৌ RCB, কোনোবাই যদি মুম্বাই ইণ্ডিয়ানছক ছাপোৰ্ট কৰে, কোনোবাই আৰু ৰাজস্থান ৰয়েলছক। সকলোৱে নিজে ভাল পোৱা টিমটোক ছাপোৰ্ট কৰি আছে। কিন্তু আপোনালোকে জানেনে এই IPLৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ হৈছিল? আৰু এই IPLক লৈ পেলাই ভাৰতবৰ্ষত কেনেকুৱা ধৰণৰ ব্যৱসায় বা কেনেকুৱা ধৰণৰ জুৱা চলি আছে? বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। স্বাগতম জনাইছোঁ ডিস্কভাৰী ৰাকেশৰ আন এক ভিডিঅ'লৈ। প্ৰথমতে আমি আহোঁ IPLৰ আৰম্ভণি কেনেকৈ হৈছিল। 2000 চনৰ সময়খিনিত BCCI অৰ্থাৎ বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়ায়ে এডভাৰটাইজমেণ্টৰ জৰিয়তে আৰু ক্ৰিকেটৰ খেলসমূহৰ জৰিয়তে বহুত টকা ইনকাম কৰি আছিল, যাক দেখি পেলাই TV চেনেলবিলাকে BCCIৰ ওচৰলৈ ব্ৰডকাষ্টিং ৰাইটছ কিনিবলৈ গৈছিল। ব্ৰডকাষ্টিং ৰাইটছ মানে হৈছে সেই খেলসমূহ দেখুওৱাৰ বাবে TV চেনেলবিলাকে BCCIৰ ওচৰলৈ বহুত টকা অফাৰ কৰিবলৈ গৈছিল। আৰু এই TV চেনেলবিলাকৰ পৰা BCCI ইমান টকা পাইছিল যে BCCI পৃথিৱীৰ ভিতৰতে একমাত্ৰ কোম্পানী হৈছিল যিটো কোম্পানীয়ে স্পৰ্টছৰ জৰিয়তে আটাইতকৈ বেছি টকা ইনকাম কৰে। বহুতে BCCIক এটা গভৰ্ণমেণ্ট কোম্পানী বুলি ভাবে, কিন্তু BCCIটো হৈছে এটা প্ৰাইভেট কোম্পানী। আৰু BCCIয়ে ডিচাইড কৰে যে ICC ৱৰ্ল্ড কাপৰ বাবে বা T20 ৱৰ্ল্ড কাপৰ বাবে কোনজন খেলুৱৈয়ে খেলিবলৈ যাব। BCCIৰ সফলতা দেখি 2004 চনত GTVৰ মালিক সুভাষ চন্দ্ৰ গোয়েংকাই BCCIৰ পৰা ব্ৰডকাষ্টিং কিনিবলৈ গৈছিল। আৰু BCCIও সুভাষ চন্দ্ৰ গোয়েংকাক ব্ৰডকাষ্টিং বিক্ৰী কৰিবলৈ এগ্ৰিমেণ্টো কৰিছিল। কিন্তু হঠাৎ BCCIয়ে ষ্টাৰ স্পৰ্টছৰ পৰা বেছিকৈ টকা পাওঁতে সুভাষ চন্দ্ৰ গোয়েংকাৰ লগত যিখন এগ্ৰিমেণ্ট বনাইছিল সেই এগ্ৰিমেণ্টখন কেঞ্চেল কৰি দিছিল আৰু নতুনকৈ ষ্টাৰ স্পৰ্টছৰ লগত আৰু এখন এগ্ৰিমেণ্ট চাইন কৰিছিল। এইফালে আকৌ BCCIৰ ব্ৰডকাষ্টিং ৰাইট GTVত বিক্ৰী হোৱা বুলি নিউজ পেপাৰতো প্ৰকাশ পাইছিল। BCCIয়ে সুভাষ চন্দ্ৰ গোয়েংকাৰ এগ্ৰিমেণ্টখন কেঞ্চেল কৰা কথা সুভাষ চন্দ্ৰ গোয়েংকাই কিন্তু ভাল পোৱা নাছিল, যাৰ বাবে সুভাষ চন্দ্ৰ গোয়েংকাই BCCIৰ বিৰুদ্ধে হাইকোৰ্টত কেছ কৰিছিল। কিন্তু সেই কেছটো BCCI জিকিছিল আৰু ইয়াৰ পিছতে BCCI আৰু সুভাষ চন্দ্ৰ গোয়েংকাৰ মাজত ব্যৱসায়িক কাজিয়া আৰম্ভ হৈ গৈছিল। BCCIয়ে ক্ৰিকেটৰ পৰা লাভ কৰা সফলতা দেখি পেলাই সুভাষ চন্দ্ৰ গোয়েংকাই 2007 চনত এখন ক্ৰিকেট লীগৰ আৰম্ভ কৰিছিল, যিখন ক্ৰিকেট লীগৰ নাম আছিল IPL। সুভাষ চন্দ্ৰ গোয়েংকাই বিশ্বাস কৰিছিল যে IPL খেলখনৰ জৰিয়তে ভৱিষ্যতে বহুত টকা ইনকাম কৰিব পৰা যাব। তাৰ পিছতে IPLৰ সৈতে বহুত ভাল ভাল খেলুৱৈ জড়িত হ'ব ধৰিছিল আৰু কপিল দেৱক IPLৰ ব্ৰেণ্ড এম্বাছিডাৰ বনাই দিছিল। IPLৰ সফলতা দেখি পেলাই BCCIয়ে নিজৰ ব্যৱসায়ত কিবা প্ৰভাৱ পৰিব বুলি ভাবি কপিল দেৱক BCCIৰ পৰা বেন কৰি দিছিল আৰু IPLত যিবিলাক খেলুৱৈ জড়িত হৈ আছিল সেই খেলুৱৈবিলাকে ভৱিষ্যতে কোনো ধৰণৰ ইণ্টাৰনেশ্যনেল খেল খেলিব নোৱাৰে বুলি ঘোষণা কৰিছিল। BCCIৰ লগত জড়িত থকা খেলুৱৈবিলাকৰ চেলাৰী 3-4 গুণ বঢ়াই দিয়া হৈছিল আৰু ভাৰতবৰ্ষত থকা ডাঙৰ ডাঙৰ ষ্টেডিয়ামবিলাকো BCCIয়ে কিনি লৈছিল, যাতে IPLে কোনো ধৰণৰ ডাঙৰ খেলা সেই ষ্টেডিয়ামবিলাকত পাতিব নোৱাৰে। যাক দেখি ভৱিষ্যতৰ কথা চিন্তা কৰি পেলাই IPLৰ প্লেয়াৰবিলাকে আকৌ IPL এৰি BCCIত লগ হৈছিল। আৰু এইবোৰ কথাত খং উঠি পেলাই সুভাষ চন্দ্ৰ গোয়েংকাই 2007 চনত BCCIৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টত কেছ কৰিছিল আৰু সেই কেছটো সুভাষ চন্দ্ৰ গোয়েংকাই জিকিছিল। আৰু তাৰ পিছতে IPLৰ খেল আৰম্ভ হৈছিল। যদিও IPLৰ খেলবোৰ আৰম্ভ হৈ গৈছিল, কিন্তু খেলুৱৈবিলাকে BCCIৰ বিৰুদ্ধে গৈ IPLত লগ হোৱা নাছিল। সেইবাবে IPLত ভাল ভাল খেলুৱৈ নাছিল আৰু BCCIয়েও ঘোষণা কৰি দিছিল যে যেতিয়ালৈকে IPLক BCCIয়ে এপ্ৰুভ নকৰে তেতিয়ালৈকে IPLক কোনেও খেলৰ মান্যতা নিদিয়ে। আৰু এইবোৰ কাৰণতে IPLৰ ভিউৱাৰ্ছ আৰু মেম্বাৰ্ছ কমিবলৈ ধৰিছিল, যাক দেখি পেলাই কপিল দেৱেও IPLৰ পৰা ৰিজাইন দি দিছিল আৰু IPLৰ পৰা ইনস্পায়াৰ হৈ পেলাই 2007 চনত ললিত মোদীয়ে IPLৰ আৰম্ভণি কৰিছিল, অৰ্থাৎ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ। এই IPLখনো BCCIৰে এটা পাৰ্ট আৰু BCCIৰ এটা পাৰ্ট হোৱা বাবে IPLৰ লগত দেশ বিদেশৰ ডাঙৰ ডাঙৰ খেলুৱৈবিলাকে লগ হ'ব আৰম্ভ কৰি দিছিল আৰু IPLত যিকেইজন খেলুৱৈ বাকী আছিল সেই খেলুৱৈকেইজনো IPL এৰি পেলাই IPLত লগ হৈছিল আৰু এনেকৈয়ে IPLৰ 2009 চনত সমাপ্তি হৈ গৈছিল আৰু সুভাষ চন্দ্ৰ গোয়েংকাৰ সকলো সপোন হৈ ৰৈ গৈছিল। এতিয়া আমি আলোচনা কৰোঁ IPLৰ ইনকামৰ বিষয়ে। IPLৰ এটা ছিজনত IPLৰ লগত জড়িত থকা ব্যক্তিসকলে 50,000 কোটি টকাতকৈ অধিক টকা ইনকাম কৰে।
এটা IPL সিজনত উইনাৰ টিমক মাত্ৰ 20 কোটি টকা দিয়া হয়, কিন্তু আমি দেখি থাকোঁ যে এজন প্লেয়াৰৰ দামে 20 কোটিৰ ওপৰত গুচি যায়। উদাহৰণস্বৰূপে এইবাৰ ঋষভ পন্তক 27 কোটি টকাত কিনা হৈছে। শ্ৰেয়াছ আয়াৰক 26.75 কোটি টকাত কিনা হৈছিল। এটা IPL সিজন যোৱাৰ পিছত ইণ্ডিয়াৰ GDPতে চেঞ্জিং দেখিবলৈ পোৱা যায়। ভাবকচোন IPLৰ দ্বাৰা কিমান টকা ইনকাম কৰা হয়। আপুনি ভাবিছে নেকি যে IPLৰ এই ইনকামবিলাক টিকেট বিক্ৰী কৰি পেলাই হয় বুলি? IPLত টিকট বিক্ৰী কৰি পেলাই মাত্ৰ 5% ইনকাম কৰিব পৰা যায়। বাকী 95% ইনকাম ব্ৰডকাষ্টিঙৰ জৰিয়তে, IPLৰ টিমসমূহৰ ইণ্ডিভিজুৱেল কোম্পানীবিলাকৰ জৰিয়তে আৰু স্পনচাৰশ্বিপৰ জৰিয়তে ইনকাম হয়। IPLৰ আটাইতকৈ বেছি ইনকাম ব্ৰডকাষ্টিং ৰাইটছৰ জৰিয়তে হয়। প্ৰায় 60% ৰেভিনিউ ব্ৰডকাষ্টিং ৰাইটছৰ পৰা আহে। ব্ৰডকাষ্টিং ৰাইটছ মানে হৈছে যিটো চেনেলত এই IPLখন দেখুওৱা হ'ব। সেইবাবে এই ব্ৰডকাষ্টিং ৰাইটছ টিভি চেনেলত দেখুওৱাৰ বাবে ষ্টাৰ ইণ্ডিয়াই কিনিছে আৰু ডিজিটেল মিডিয়াত অৰ্থাৎ মোবাইলত দেখুওৱাৰ বাবে হটষ্টাৰে কিনিছে। আৰু এই চেনেল দুটাই 2027 চনলৈকে প্ৰায় 48,390 কোটি টকা দি পেলাই এই ব্ৰডকাষ্টিং ৰাইটছ কিনি থৈ দিছে। একমাত্ৰ এই চেনেল দুটাতে IPL খেলসমূহ দেখাব পৰা যায় আৰু এই চেনেল দুটাই এডভাৰটাইজমেণ্টৰ জৰিয়তে ইয়াৰ 3-4 গুণ ইনকাম কৰে। আপুনি যে IPL চাই থাকোঁতে এডভাৰটাইজমেণ্টবিলাক দেখে, সেই 10 ছেকেণ্ডৰ এডভাৰটাইজমেণ্ট এটা IPLৰ মাজত দেখুওৱাৰ বাবে 20ৰ পৰা 30 লাখ টকা দিয়া হয়। আৰু সেইটো এডভাৰটাইজমেণ্টে যদি ফাইনেলৰ দিনা দেখাব লগা হয়, তাৰ দাম 2ৰ পৰা 3 কোটি টকালৈকে গুচি যায়। ইয়াৰ পিছত আহে স্পনচাৰশ্বিপ। স্পনচাৰশ্বিপ 2 প্ৰকাৰৰ থাকে। প্ৰথমটো হৈছে টাইটেল স্পনচাৰশ্বিপ। আমি যে লিখা থকা দেখা পাওঁ যে টাটা IPL, ইয়াৰ আগতে আছিলে ভিভ' IPL, পেপচি IPL। যিটো IPLৰ আগত লিখা থাকে সেইটোৱে হৈছে টাইটেল, আৰু ইয়াকে কয় টাইটেল স্পনচাৰশ্বিপ। টাটাই 2028 চনলৈকে প্ৰায় 2500 কোটি টকা দি পেলাই এই টাইটেল স্পনচাৰশ্বিপৰ ৰাইটছখিনি কিনি থৈ দিছে। আৰু দ্বিতীয়টো স্পনচাৰশ্বিপ হৈছে যে প্লেয়াৰবিলাকৰ জাৰ্চিত, টুপিত, পেণ্টত, জোতাত, বেটত, গ্ৰাউণ্ডত বা এম্পায়াৰৰ জাৰ্চিত যিবিলাক ব্ৰেণ্ডৰ নাম লিখা থাকে, ইয়াৰ দ্বাৰাও IPLত বহুত স্পনচাৰশ্বিপ পোৱা যায়। IPLত চাৰিওফালৰ পৰা স্পনচাৰশ্বিপ আহে। IPLৰ খেলসমূহৰ টিকটবিলাকৰ পইচা হোম গ্ৰাউণ্ডৰ প্লেয়াৰবিলাকে 80% পায় আৰু সেই ষ্টেটখনৰ ক্ৰিকেট বোৰ্ডে 20% পায়। অৰ্থাৎ যদি আমাৰ অসমত খেলা হয়, ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড হৈছে অসম, আৰু সেইবাবে ৰাজস্থান ৰয়েলছৰ প্লেয়াৰবিলাকে 80% টকা পাব এই টিকেটবিলাকৰ, আৰু অসমৰ ষ্টেট বোৰ্ডৰ ক্ৰিকেটে 20% টকা পাব। ইয়াৰ বাহিৰেও IPL খেলাখনত ইমান ডাঙৰ জোৱা চলি আছে যাক আমি মনিবই নোৱাৰিম। IPL খেলাখনত প্লেয়াৰ এজনে 6 মাৰিব নে 4 মাৰিব তাক লৈ পেলাই জোৱা চলি আছে। মেটচ এখনত কোনটো টিম জিকিব তাক লৈ পেলাই জোৱা চলি আছে। টছ এটাত কোন জিকিব তাক লৈ পেলাই জোৱা চলি আছে। চাব গ'লে BCCIয়ে ক্ৰিকেট খেলখনক এখন জোৱা খেলে বনাই দিছে। বাৰু বন্ধুসকল, ইমানখিনি আছিল আজিৰ ভিডিঅ'টো। মই যিমানখিনি ইনফৰমেশ্যন আপোনালোকলৈ দিব পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ। অজানিতে যদি কিবা ভুল হৈ গৈছে ক্ষমা কৰি দিব, আৰু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো কেনেকুৱা পালে। আৰু এতিয়ালৈকে যদি ভিডিঅ'টো চাইছে প্লিজ এবাৰ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।